নমস্কাৰ, মোৰ চেনেললৈ সকলোকে স্বাগতম। আজি বনাব লৈছোঁ কঁঠালৰ গুটিৰ তিনিবিধ থলুৱা ব্যঞ্জন। ইয়াৰ প্ৰথমতে মই কঁঠালৰ গুটিকেইটা বাকলি গুচাই লৈছোঁ। তাৰপিছত এখন কেৰাহীত মই মাটিমাহৰ দাইল অলপ গৰম কৰি লৈছোঁ। শুকানে লৈছোঁ, তেল দিয়া নাই। তাৰপিছত মই এইখিনি অলপ পানীত 10-15 মিনিটমানৰ বাবে তিয়াই ৰাখিছোঁ। তাৰপিছত ভালকৈ ধুই কেইটুকুৰামান অমিতা আৰু কঁঠালৰ গুটি কেইটামান দি পানী দি নিমখ অলপ দিলোঁ, দি 2টা চিটি মাৰিবলৈ দিলোঁ। এতিয়া যেতিয়া দাইলখিনি গলি গ'ল, তাৰপিছত এতিয়া চম্ভাৰ দিম। ফুৰণ, তেজপাত দিলোঁ, শুকান জলকীয়া দিলোঁ, দি পিঁয়াজ দিলোঁ, দি এইখিনি অলপ ভাজি ল'লোঁ। ইয়াতে আদা নহৰু পেষ্ট দিলোঁ, হালধি দিলোঁ, দি পেলাই দাইলখিনি দি দিলোঁ। দি এইখিনি যেতিয়া উতলি আহিল, তাৰপিছত মই ইয়াতে জিৰা গুড়ি 1 চামুচ দিলোঁ। খাবলৈ ৰেডি হৈ গ'ল 1 নম্বৰ ব্যঞ্জনটো। বহুত ভাল লাগে মাটিমাহৰ দাইলত কঁঠালৰ গুটি দি। তাৰপিছত এতিয়া আহিলোঁ 2 নম্বৰ ব্যঞ্জনটোলৈ। এয়া মই নীল কচু কেইডালমান লৈছোঁ। ধুনীয়াকৈ এইখিনি বাকলি এৰুৱাই দীঘলকৈ পাতল কৰি কাটি লৈছোঁ। লৈ পানী দিলোঁ, দি অলপ কেইটামান বুট দিলোঁ তিয়াই ৰখা। তাৰপিছত এইখিনি বইল হ'বলৈ দিলোঁ। ঢাকনি লগাই এইখিনিও মই 10 মিনিটমানৰ বাবে সিজিবলৈ দিলোঁ। এইখিনি ধুনীয়াকৈ যেতিয়া সিজি আহিল, পানীখিনি মই ড্ৰেইন কৰি দিলোঁ। তাৰপিছত এখন কেৰাহীত মই তেল দিলোঁ, গোটা জিৰা কেইটামান দিলোঁ, কেঁচা পিঁয়াজ আৰু কেঁচা জলকীয়া দিলোঁ, দি পেলাই আদা নহৰু পেষ্ট দিলোঁ, দি এইখিনি ৰঙচুৱা কৰি ভাজি ল'লোঁ। লৈ হালধি দিলোঁ, দি পেলাই সোৱাদ অনুযায়ী নিমখ দিলোঁ, দি কঁঠালৰ গুটি কেইটামান মই থেতেলিয়াই লৈছিলোঁ, সেইখিনিও দি দিলোঁ। দি সিজাই লোৱা কচু আৰু বুটখিনি দি দিলোঁ। দি এইখিনি অলপ ভাজি ল'লোঁ ঢাকনি লগাই 2-3বাৰমান এনেকৈ ঢাকনি লগাই ভাজি থাকিলোঁ। তাৰপিছত এতিয়া মই ইয়াতে পাউডাৰ মছলা অলপ দিওঁ। গৰম মছলা, জিৰা গুড়ি আৰু জলকীয়াৰ গুড়ি দিলোঁ, দি পেলাই এইখিনি অলপ ধুনীয়াকৈ লাৰি দিলোঁ। তাৰপিছত এতিয়া মই ইয়াতে কঁঠালৰ গুটিকেইটা সিজিবৰ বাবে অলপ পানী দিলোঁ। এনেকৈ ঢাকনি লগাই আৰু 10 মিনিটমান সিজিবলৈ দিলোঁ। 2 নম্বৰ ব্যঞ্জনটো খাবলৈ ৰেডি হৈ গ'ল। শেষত মই অলপমান ৰুকি লোৱা নাৰিকলো দিছিলোঁ দেই। খাবলৈ বহুত বেছি সোৱাদ হৈছে। নাৰিকল দিলে এনেকৈ কচুত বহুত ভাল লাগে খাই। এতিয়া এইখিনি খাবলৈ ৰেডি হৈ গ'ল। কঁঠালৰ গুটিকেইটাও ধুনীয়াকৈ সিজি গ'ল। বহুত সোৱাদ হৈছিলে খাবলৈ, আপোনালোকেও খাই চাবচোন। তাৰপিছত আহিলোঁ মই 3 নম্বৰটো ব্যঞ্জনটোলৈ। ইয়াত কঁঠালৰ গুটি কেইটামান মই প্ৰেছাৰ কুকাৰত বইল কৰি লৈছোঁ। লৈ পেলাই কেঁচা জলকীয়া, কেঁচা পিঁয়াজ, নিমখ আৰু কেঁচা সৰিয়হৰ তেল লৈ এইখিনি ধুনীয়াকৈ পিটিকা বনাই ল'লোঁ। এতিয়া আহক আজি দুপৰীয়াৰ থালিখন সজাওঁ। ইয়াতে মই অমিতা আৰু কঁঠালৰ গুটি দিয়া মাটিমাহৰ দাইল ল'লোঁ বাতিটোৰ। কাষত ল'লোঁ মই কঁঠালৰ গুটি পিটিকা, এইফালে ল'লোঁ কচু আৰু এইফালে মচুৰ দাইলৰ নৰসিংহ দিয়া বৰ কেইটামান লৈছোঁ, 2 পিচ নেমু লৈছোঁ। খাই বহুত সোৱাদ লাগিছে। এনেকৈ আপোনালোকে বনাই খাই চাবচোন। আজিলৈ আহিছোঁ, বাই, থেংক ইউ।